ফৰেষ্ট এৰিয়াত আমি ৰাস্তা বনাইছোঁ সম পৰিমাণৰ মাটি আমি নন ফৰেষ্ট এৰিয়াত এৰি দিব লাগে পৰিৱেশ বুলি এটা পৰ্টেল আছে তাতে আপলোড কৰিব লাগে এটা প্ৰক্ৰিয়া আছে মই ভাবোঁ BPADয়ে নিশ্চয় হাতত লৈছে আৰু ময়ো ইমান ডিটেইলছত BPADটো আমি ইমান নোসোমাওঁ গতিকে এবাৰ মই পাতি ল'ম প্ৰমোদ বিধানসভা ইলেকশ্যনৰ গতিকে সেইটো টাৰ্গেটত আমি লৈ আছোঁ আৰু ধৰক এতিয়া আগষ্ট মাহত মহিলাসকলে পুঁজি পোৱা আৰম্ভ কৰিব 10 ছেপ্টেম্বৰৰ পৰা অৰুণোদয় 3 আৰম্ভ হ'ব অক্টোবৰত চাহ বাগিচাৰ পাব এইধৰণে আমি এটা চিৰিয়েল কৰি ৰাখি থৈছোঁ প্ৰত্যেক মাহত কেলেণ্ডাৰ ৱাইজ এটা এটা আঁচনি ৰাইজে পাই থাকিব ইয়াৰ ভিতৰত নতুনকৈ 50,000 ল'ৰা ছোৱালীয়ে চাকৰিও পাব গতিকে বহুতবিলাক কাম ছেপ্টেম্বৰ অলপ গৰমটো কমি গ'লে আৰু বহুত আঁচনিৰ কাম আৰম্ভ হ'ব যে বিৰোধী দলে য'ত মাতিব লাগে তাত নামাতে অসমত যে হাজাৰ হাজাৰ গৰু কোৰবানী হৈ আছে মাতিব ক'ত লাগে জীয়াই থকা গৰুত মাতিব লাগেনে যোনে গৰু মাৰি আছে সেইটোত মাতিব কংগ্ৰেছ দলক মই চেলেঞ্জ কৰিব পাৰোঁ যে কোৰবানীৰ ওপৰত তেওঁলোকৰ মাত মাতাৰ সাহস আমি যেনেকৈ বিজেপিয়ে ক'ব পাৰোঁ যে ইছলামে গৰুৰ কোৰবানীটোক কেতিয়াও মান্যতা কৰা নাই যিকোনো জন্তুৰ কোৰবানী হ'ব পাৰে নে নোৱাৰে কওক এতিয়া বিজেপিৰ সাহস আছে যে ৰাইজক অনুৰোধ কৰিব যে ৰাইজ অহাবাৰ গৰুৰ কোৰবানী নকৰিব ছাগলীৰ কোৰবানী কৰক কংগ্ৰেছে পাৰিব নেকি কংগ্ৰেছে 7 জনম ল'ব লাগিব এইটো কথা ক'ব কংগ্ৰেছেতো নোৱাৰে তাৰমানে গৰুৰ শুভচিত্ৰ কোন আজিলৈকে কেতিয়াবা এই যে দোকানে পোহৰে নামঘৰ মন্দিৰৰ সন্মুখত গৰু বিক্ৰী হৈ থাকে কংগ্ৰেছে ক'ৰবাত প্ৰতিবাদ কৰা দেখিছে বা ধুবুৰীত যে ইমান ডাঙৰ ঘটনা হ'ল আজিও হাজোত এটা নামঘৰৰ সন্মুখত গৰুৰ মাংস পোৱা গৈছে কংগ্ৰেছে এটাও গৰিহণা দিব নেকি গতিকে কংগ্ৰেছে জীয়াই থকা গৰুৰ কথা ক'ব নালাগে নহয় মৰা গৰুৰ কথাই ক'ব লাগে কোনে মাৰিলে গতিকে কংগ্ৰেছ পাৰ্টিটোৱে উল্টা য'ত বাজিব লাগে তাত নাবাজে য'ত বাজিব নালাগে তাত বাজে কংগ্ৰেছৰ লক্ষ্য হ'ল যে গৰুখুটি প্ৰকল্পটো যাতে বন্ধ হয় আৰু যিখিনি মানুহক আমি উচ্ছেদ কৰিছোঁ তেওঁলোকে যাতে গৰুখুটি প্ৰকল্পটো বন্ধ হোৱা বুলি কৈ পুনৰ দখল কৰিব পাৰে যোৱাকালি গৰুখুটি ৰাইজে কি ক'লে যে আমি তেজ দিম মথাউৰি হ'ব ৰাস্তা হ'ব মাটিৰ ভেলুৱেশ্যন বাঢ়িব গতিকে গৰুখুটিৰ উচ্ছেদৰ সময়ত তাৰ মাটিৰ দাম যদি আজি 1 টকা আছিলে আজি তাৰ মাটিৰ দাম 100 টকা হ'ব গতিকে কোনোবাই যদি ইকনমিক্স জানে আৰু লাভ আৰু লোকচানৰ যদি হিচাপ কৰিব খোজে আজি গৰুখুটিৰ মাটিৰ আজি যদি কোনোবাই বিক্ৰী কৰে আৰু আগত সন্দেহজনক লোকৰ হাতত গৰুখুটি থাকোঁতে মাটিৰ তাতে বিঘা 1000ও নাছিল আজিৰ দিনত তাৰ মাটিৰ বিঘা 1 লাখ হৈ গ'ল গতিকে ভেলুৱেশ্যন কোনে বঢ়োৱালে গৰুখুটি সেইকাৰণে কংগ্ৰেছৰ কোনো মানে মোৰ দুখ লাগে পাৰ্টিটোলৈ যিটো পাৰ্টিয়ে কোৰবানীৰ বিৰুদ্ধে মাত মাতিব নোৱাৰে নামঘৰত গৰু থলে মাত মাতিব নোৱাৰে সেই পাৰ্টি আকৌ এটা গৰুৰ ৰাজনীতি কৰি আছে হয়নে নহয় গতিকে তেওঁলোকক আপোনালোকে ক'ব যে অদৰকাৰী সময় নষ্ট কৰিব নালাগে ভাল কামত সময় নষ্ট কৰক হ'ব লগত আমাৰ খুব ভাল আলোচনা চলি আছে ভূটানে তেওঁলোকৰ ৰিজাৰ্ভিয়ৰ বা তেওঁলোকৰ পৰা আমাক ওদালগুৰি আৰু বাক্সা তামোলপুৰ 3 জাগাত তেওঁলোকে পানী আনাৰ বাবে আমাক অনুমতি দিছে এতিয়া আমাৰ পইণ্টবিলাক ঠিক হৈ আছে আৰু মই ভাবোঁ যে বিনা বিদ্যুতেতো 2টা প্ৰকল্প হৈয়ে গ'ল 3, 4, 5 প্ৰকল্প আমাৰ হৈ যাব ওদালগুৰিতো পানী ডাঙৰ পাইপেদি আমি পাই যাম লাহেকৈ হ'ব
BTC নিৰ্বাচন ছেপ্টেম্বৰত হ'ব, দুৰ্গা পূজাৰ আগতে ফলাফলো ঘোষণা হ'ব। মানে নিৰ্ভৰ অসম আঁচনি, এই আঁচনিখনৰ অধীনতো আমাৰ ওদালগুৰি জিলাৰ প্ৰায় 2500 যুৱকে 2 লাখ টকাকৈ লাভ কৰিব। সেই আঁচনিখনৰো হিতাধিকাৰীসকল ইণ্টাৰভিউ হৈ গ'ল, চিলেকশ্যন হৈ গ'ল। আমি কেনেকৈ ফাইনেলি কৰিম সেই বিষয়েও এটা সম্যক আলোচনা হ'ল। চতুৰ্থতে আমাৰ এটি কলি দুটি পাত, অসমৰ চাহ উদ্যোগে 200 বছৰ সম্পূৰ্ণ কৰাৰ পৰিপ্ৰেক্ষিতত চাহ বাগিচাৰ শ্ৰমিকসকলে 5000 টকাকৈ এককালীন চৰকাৰৰ পৰা লাভ কৰিব। তাৰ আঁচনিখন ওদালগুৰি জিলাৰ বাগানৰ প্ৰতিজন শ্ৰমিকে যাতে এই আঁচনিৰ সুবিধা পাব পাৰে তাৰ বিষয়েও আজি আমি ইয়াতে আলোচনা কৰোঁ। ইয়াৰ উপৰিও আমি প্ৰত্যেকটো সমষ্টিতে আৰু 4000 জনসংখ্যাক সামৰি ল'ব পৰাকৈ আমি ৰেচন কাৰ্ড মুকলি কৰি দিছোঁ।